ৰাজ্যখনৰ অগ্ৰণী সাহিত্য অনুষ্ঠান বীৰেণা গোষ্ঠীৰ অসমৰ প্ৰতিমহীয়া সাহিত্য আলাপ বীৰেণা বৈভৱ আৰু পদ্মশ্ৰী নলিনীৱালা দেৱীৰ স্মৃতিচাৰণ সভা কালি সন্ধিয়া নলবাৰী জিলাৰ দৌলশালাস্থিত পৰিদৰ্শন বঙলাত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত কেব বিৰোধী আন্দোলনত প্ৰাণ আহুতি দিয়া আটাইকেইগৰাকী শ্বহীদলৈ বীৰেণা গোষ্ঠীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখযোগ্য যে দৌলশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত কালিৰ মনোজ্ঞ অনুষ্ঠানটো সঞ্চালনা কৰে বীৰেণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে। অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে বীৰেণা গোষ্ঠী অসমৰ উপদেষ্টা তথা পূব বৰপেটাৰ বিশিষ্ট শিক্ষক ৰোহিণী কুমাৰ দাসে আৰু নলিনীৱালা দেৱীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে। এক নিৰিবিলি পৰিৱেশত অনুষ্ঠিত অনুষ্ঠানটোত বৰপেটা আৰু নলবাৰী জিলাৰ 200ৰো অধিক কবি, লেখক আৰু বিশিষ্ট লোক উপস্থিত থাকি শীতৰ সন্ধিয়াটো জীপাল কৰি তোলে। 1968 অলকানন্দাৰ কাৰণে সাহিত্য একাডেমী বঁটা ভাৰত চৰকাৰৰ পৰা লাভ কৰিছিল। অথবা তেওঁ ভয়ত গুচিও নাযায়। এইটোৱেই নহয় যে প্ৰত্যুত্তৰ দিব নাজানে, তেওঁ প্ৰকৃততে হাৰি নাযায়। হাৰি যায় সেইজনে যিয়ে নুবুজে। সেই মনদাৰ আঁৰৰ শ্ৰেষ্ঠতা কাণত আহৰণ বাজি উঠে। ৰয়, ভয়ত তুমি গুচি গলা ন? গুচি যোৱা নাই। আচলতে ভয়াটো ময়ো নহয়, মই আচলতে সন্মান হিচাপে চলিব আছে। আৰু আজিৰ এই দিনটো নলিনীৱালাকে স্মৰণ কৰাৰ লগতে অসমৰ যি এই অগ্নিগৰ্ভ পৰিস্থিতি, অসমৰ জাতীয়তা ৰক্ষাৰ কাৰণে যি এই কাৰ্যদী আন্দোলন, এই আন্দোলনত আত্মাহুতি দিয়া 5গৰাকীকৈ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনায়। মুকাল মোৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নিউজ টুডে অসম।